নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ যে নিশ্চয় ভাল আছে আৰু ময়ো ভাল আছোঁ। আজি আহক মাটিকান্দুৰিৰ পৰা আৰু পানীলাওৰ পৰা মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। এয়া আপোনালোকে কি কয় বাৰু? আমি মাটিকান্দুৰি বুলি কওঁ। মই বাছি ল'ম ধুনীয়াকৈ বাছি লৈছোঁ আৰু মোৰ বাছি হৈ গৈছে। পানীলাও গোটেইটো নেকাটো যেনিবা কমকৈ কাটি ল'ম আৰু এনেকৈ আঁচ দি লৈছোঁ 4, 6, 7। সেইটো বোলে হেৰি দুৰ্গা পূজা নগ'লে মানে এনেকৈ কাটিব লাগে হেনো। এই পানীলাওটো যদি দীঘলীকৈ চিতাকৈ কাটি দিওঁ নষ্ট হয়, সেইটো কাৰণে এনেকৈ কৰি কাটি লওঁ। আপোনালোকে এনেকৈহে আমি আঁচুৰি লওঁ, গুচাই লওঁ। আপোনালোকে চাগে এনেকৈ গুচাই লয় হয়নে? এনেকৈ আমি নুগুচাওঁ, কোমলীয়া এনেকৈ গুচাই দিওঁ। ইমান পাতলকৈ কাটিছোঁ দেখিছেনে? ধুই লওঁ। আদাও ধুই লওঁ, জলকীয়া, পিঁয়াজ, এয়া মানে মিক্সাৰত পিচি দিম ইয়াত। এয়া হৈছে বেচন, হালধি, নিমখ, এইখিনি পিচি ল'লোঁ। ইয়াত দি দিছোঁ, ইয়াত পানী দি লৈছোঁ, লাগি ধৰি আছে কাৰণে দি লৈছোঁ। ইয়াত এইফালে তেল গৰম হৈ গ'ল। ইয়াত আমাৰ পোৱালি 3টা আছে, সিহঁতি মানে খাবলৈ দিওঁ। কি খাবিনো হ? মিঠাই নাই, খা। তই নাই, তই কেনেকুৱা লাগে?